নমস্কাৰ, মই ভাস্কৰ কিৰণ বৰা। মই এয়া উত্তৰ গুৱাহাটীৰ এক ঐতিহাসিক স্থানত থিয় হৈ এটা ঐতিহাসিক তথ্য আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। অসমৰ স্বৰ্গদেউসকলে সদায় বিদেশী বঙাল অৰ্থাৎ মোগলৰ আক্ৰমণৰ বাবে সাজু হৈ থাকিবলগীয়া হৈছিল। কিন্তু এনে এজন স্বৰ্গদেউ আছিল, যিজনা স্বৰ্গদেৱে ওলোটাই মোগলক আক্ৰমণ কৰিবলৈ প্ৰস্তুতি চলাইছিল। সেই স্বৰ্গদেউগৰাকী হ'ল স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহই গদাধৰ সিংহৰ মৃত্যুৰ পিছত তেখেত বৰপুত্ৰ ৰুদ্ৰসিংহই ৰাজপাটত আৰোহণ কৰে। ৰাজপাটত বহিয়েই তেখেতে গড় নিৰ্মাণ, পুখুৰী খন্দোৱা আৰু নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰে। তাৰপিছত মানাহ পৰ্যন্ত সকলো ব্ৰাহ্মণকে মাতি আনি 3 দিন 3 ৰাতি তেখেতে দান দক্ষিণা কৰে। ইয়াৰ পিছত তেখেতে দিগ্বিজয় কৰিবলৈ মন মেলে। প্ৰথমতে মন্ত্ৰী বৰগোহাঁই বুঢ়াগোহাঁইৰ লগত আলোচনা কৰি যুদ্ধ প্ৰস্তুতি চলায় আৰু জয়ন্তীয়া আৰু কছাৰী ৰাজ্য আক্ৰমণ কৰি তলতীয়া কৰে। তাৰপিছত জয়ন্তীয়া আৰু কছাৰী ৰাজ্যৰ সহায়ত এক বিশাল সৈন্য বাহিনী গঠন কৰে অসম পাৰ হৈ বংগদেশত মোগলক আক্ৰমণ কৰিবলৈ। আৰু বিশাল সৈন্য বাহিনী লৈ তেখেতে গুৱাহাটীত উপস্থিত হয়। কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতৰ মনোকামনা পূৰ্ণ নহ'ল আৰু উত্তৰ গুৱাহাটীৰ স্থানতেই তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ পুতেক প্ৰমত্ত সিংহই ৰুদ্ৰসিংহৰ স্মৃতিত এই ৰুদ্ৰেশ্বৰ দেৱালয় নিৰ্মাণ কৰে আৰু তেখেতৰ স্মৃতি যুগমীয়া কৰে। নমস্কাৰ।